Welcome respected teachers to Nandita's Edu Creations. Agotu moi hackathonor eta belek topic loi aru kidore step by step protibedon likhiba lage hia loi video eta banaisilu tat commentot smart classroom loi eta video banabosun buli kunubai request korisile gotike moi ajior video etu banabole lolu homoyor obhabot agote banabo lagisil homoy napalu karne নহল তো হেবাবে সৰি তো আজিৰ ভিডিওটো আপোনালোকে চাই যাব আশা কৰো আপোনালোকে বুজি পাব কিদৰে কৰিব লাগে Hackathon related jitu message amar bidyalয়বোৰত আহিছিলে আপোনালোকে স্ক্ৰিনত দেখি পাইছে সেই মেসেজটো আসলতে বিভিন্ন বিভাগৰ পৰা দিয়া কেবাটাও সমস্যাৰ বিষয়ে জনোৱা হৈছিলে দিয়া আছিল আৰু সেই সমস্যাবোৰৰ পৰা নিজৰ চয়েস অনুযায়ী আমি সমস্যা বা প্ৰবলেম সিলেক্ট কৰি তাৰ ওপৰত ৰিপৰ্ট বনোৱাৰ কথা আছিল প্ৰতিবেদনৰ ফাৰ্স্ট পেজ বা কভাৰ পেজটোত হ'ল সিলেক্টেড ইস্যুজ অৰ প্ৰবলেম তাৰ মানে নিৰ্বাচিত সমস্যা তাত আপুনি সমস্যাটো লিখিব স্কুলৰ নাম লিখিব গ্ৰুপৰ মেম্বাৰ সকলৰ নাম লিখিব আৰু অলপ কিবা ডিজাইন দি কভাৰ পেজৰ পাছত থাকিব 2 নম্বৰ পেজত সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ আপুনি এই প্ৰবলেমটো বা এই টপিকটো আপুনি কিয় সিলেক্ট কৰিলে কিয় বাছি ললে তাৰ বিভিন্ন কাৰণ থাকিব পাৰে যিমান বেছি উলিয়াব পাৰে হিমানে ভাল স্ক্ৰিনত মই কেটামানহে আপোনালোকৰ বাবে দি দিছো বাকিখিনি আপোনালোকে নিজৰ ফালৰ পৰা আৰু তাত এড কৰিব পাৰে 3 নম্বৰ পেজত থাকিব সম্ভাব্য সমাধান সূত্ৰ সলিউশনস আইডেন্টিফাইড অৰ ৰেকমেন্ডেড এতিয়া আপুনি লোৱা সমস্যাটোৰ কি সমাধান তাৰমানে যেহেতু সমস্যা আছেই স্মাৰ্ট ক্লাছৰুম আমি যেতিয়া ইউজ কৰিম তেতিয়া কিছুমান সমস্যাৰ সন্মুখীন হ'ম সেই সমস্যাবোৰ আমি কিদৰে সমাধান কৰিব পাৰি একেদৰে মই স্ক্ৰিনত কিছুমান সমস্যা অকল দি দিছো বাকিখিনি আপোনালোকে তাত এড কৰিব 4 নম্বৰ পেজত থাকিব সমাধান লাভ কৰাৰ ফলত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পৰা লক্ষিত গোট টাৰ্গেট গ্ৰুপ কাৰ লাভ হ'ব তো স্মাৰ্ট ক্লাছ ৰিলেটেড সমস্যাবোৰ যদি সলভ হৈ যায় তেতিয়াহলে দেখা দেখি কৈ ষ্টুডেন্টছৰ লাভ হ'বই লগতে টিচাৰৰো লাভ হ'ব টিচাৰৰ বহুতখিনি কাম কমি যাব আৰু পঢ়া শুনাখিনি বুজুৱাত সুবিধা হ'ব আৰু যদি ষ্টুডেন্ট আৰু টিচাৰৰ লাভ হয় তেতিয়া এখন সমাজ বা সোসাইটিৰো লাভ হ'ব টাৰ্গেট গ্ৰুপ আসলতে ডাইৰেক্ট বা ইনডাইৰেক্ট অৰ্থাৎ প্ৰত্যক্ষ বা পৰোক্ষ হ'ব পাৰে এটো সমস্যাত ডাইৰেক্টলি ইনফ্লুয়েন্সড বা বেনিফিটেড হ'ব টিচাৰ আৰু ষ্টুডেন্টছ সকল ইনডাইৰেক্টলি বেনিফিটেড হ'ব হোল সোসাইটি 6 নম্বৰ পইণ্ট হৈছে সমাধানৰ বাবে প্ৰয়োজনীয় সময়সীমা টাইম ফ্ৰেম ফৰ সলভিং অৰ এড্ৰেছিং দ্য ইস্যুজ তো যেহেতু এটো এটা স্মাৰ্ট ক্লাছৰুমৰ কথা কোৱা হৈছে ইয়াত তো যিখিনি গেজেটৰ প্ৰয়োজন হ'ব অৰ্থাৎ স্মাৰ্ট বোৰ্ড স্মাৰ্ট পেন প্ৰজেক্টৰ কম খৰচী প্ৰজেক্টৰ হেবু কৰোতে সময় নিশ্চয় লাগিব আৰু তাৰ উপৰি ষ্টুডেন্ট আৰু বিশেষকৈ শিক্ষকসকলক এটা উপযুক্ত প্ৰশিক্ষণ দিব লাগিব হেতু আগতে উল্লেখ কৰা হৈছিল তো হেখিনি কৰোতে সময় লাগিব তো কিমানখিনি সময় লাগিব বুলি আপুনি ভাবে এটো এবছৰ 2 বছৰ বা 3 বছৰ কিমানখিনি লাগে বুলি আপুনি সেই কাৰণবোৰ বিবেচনা কৰিব আৰু হেতু সময়সীমা তাত মেনশন কৰিব প্ৰতিবেদনৰ একেবাৰে শেষত আছে মন্তব্য তো ইয়াত আপুনি আপোনাৰ অনুভৱ অৰ্থাৎ ষ্টুডেন্ট সকলৰ ছাত্ৰ ছাত্ৰী যেটো দলত কাম কৰিব তেওঁলোকক খুদিব তেওঁলোকৰ অনুভৱখিনি ইয়াত ক'ব এনেকৈ ক'ব পাৰে যে আধুনিক বিজ্ঞানৰ প্ৰতিটো আহিলাৰে কিবা নহয় কিবা পজিটিভ আৰু নেগেটিভ এসপেক্ট আছে ভাল দিশো আছে বেয়া দিশো আছে তো স্মাৰ্ট ক্লাছৰ যেহেতু ভাল দিশবোৰে অধিক আৰু কি অধিক ইয়াত যিমান আপুনি নতুনত্ব আনিব পাৰে যিমান নতুন আইডিয়া ফোকাস কৰিব পাৰে হিমানে ভাল নতুনত্বটোৱে মেইন ন আমি নেটৰ পৰা বা আন যিকোনো আগৰ আমি পিডিএফ ফাইল হেবোৰৰ পৰা লোৱাটো বৰ এটা ভাল কাম নহব আমি নিজে ভাবি চিন্তি নতুন আইডিয়া উলোৱাটোৱে আসলতে হেকাথনৰ মূল উদ্দেশ্য হেকাথন ৰিলেটেড আজি স্মাৰ্ট ক্লাছ লৈ মই যেটো ৰিপৰ্ট প্ৰতিবেদন বনোৱাৰ এটা আৰ্হি আজি দিবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকৰ কিবা নহলেও কিবা অলপ হলেও কামত আহিব মোৰ চেনেলটো চাই থাকিব আৰু সকলোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ